দেখুৱাওঁ আপোনালোকক মই নিজে কৰা বস্তু মানে কি মই কেইটামান ফুলৰ পুলি লগাইছিলোঁ আৰু সেইকেইটা আজি দেখিলোঁ ফুলকেইটা হৈছে সৰু সৰু অকণমানি কেইটামান ফুল ফুলিছে আৰু ভাবিছোঁ আপোনালোককো দেখুৱাওঁ কিবা এটা ভাল লাগি আছে মনটো এইকাৰণে যে নিজে ৰুইছোঁ কিবা এটা ভাল লাগে সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ ফুলকেইটা আৰু আগতেতো তেনেকুৱাকৈ ফুল বা তেনেকুৱা গছ পুলি ৰোৱা নাছিলোঁ এতিয়া ভাল লাগে কাৰণে ৰুবলৈ লৈছোঁ আৰু দেখিলোঁ ফুলকেইটা ফুলিছেও সেইকাৰণে আৰু বেছি ভাল লাগি আছে সেইকাৰণে আপোনালোককো দেখুৱাওঁ বলকচোন তেতিয়াহ'লে এয়া চাওকচোন ফুলবোৰ এইফালে এইডাল কিবা সৰু সৰু বেঙুনীয়া ৰঙৰ ফুল ফুলিছে কেমেৰাত ধৰা পৰা নাই এইটো আৰু এইটো হৈছে এনে পাত আৰু এইফালে এইডাল ফুল ফুলিছে হালধীয়া ৰঙৰ বহুতে ধুনীয়া লাগিছে ফুলডাল আৰু এইফালে এটা লাগিছে এইটো গুলপীয়া ৰঙৰ এইটো এটা ভাল লাগিছে আৰু এইডাল হৈছে নয়নতৰা ফুল এইটো চবৰে ঘৰত থাকেই আৰু এইফালে এডাল লাগিছে আৰু এইখিনি হেল্ল' গুড মৰ্ণিং এতিয়া 9টা বাজিছে আৰু মই গা ধুই ৰেডি হ'লোঁ আৰু জীৱনকো গা ধুৱাই দিলোঁ কাৰণ তাৰ এতিয়া এক্সাম আছে অনলাইন এক্সাম চলি আছে আৰু সি পঢ়ি আছে বলকচোন তাক দেখুৱাই সি কি কৰি আছে পঢ়ি আছানে আব্বা ভাত বনাই আছিলোঁ আৰু এইফালে গুণগুণে একদম টোপনি গৈছে টিভি চাই থাকোঁতে এইফালে চাওকচোন দেখাইছোঁ মই জীৱনে চাই আছে টিভি এইফালে আছে জুনাইদ ওলাকচোন তো মই এতিয়া বনাবলৈ লৈছোঁ ভাত আৰু আজি ভাতত বনাম মই বনাম পটল ফ্ৰাই কৰিম আৰু মই মাছৰ জোল বনাম আৰু তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো তো এইফালে মই পটলখিনি ফ্ৰাই কৰিবলৈ বহাই দিছোঁ আৰু আনফালে এটা কেৰাহীত মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু মাছখিনি ফ্ৰাই কৰি তো মই পিঁয়াজ আৰু জলকীয়া কেইটামান ভাজি লৈছোঁ তাৰপিছত ইয়াতে দিছোঁ আলুখিনি আলুত নিমখ হালধি তো আলুখিনিত মই নিমখ হালধি জলকীয়াৰ গুড়ি জিৰাৰ গুড়ি গোটেইখিনি দি দিছোঁ একেলগে ভাজি লৈছোঁ আৰু আনফালে একাপ চাহো বহাই দিছোঁ চাহ অলপ খাবৰ মন গৈছে আৰু এইফালে মই আলুখিনি সিজি গৈছে প্ৰায় ইয়াতে পানী দি দুবাৰ তিনিবাৰমান সিজাইছোঁ তাৰপিছত মাছখিনি ইয়াতে দি দিছোঁ এয়া গোটেইখিনি হৈছে আৰু মোৰ মাছৰ তৰকাৰী হৈ গ'ল ভাত মাছৰ তৰকাৰী আৰু মই পটল ভাজিছিলোঁ পটল ফ্ৰাই কৰিছিলোঁ সেইখিনি হৈ গ'ল এতিয়া বনাম ল'ৰাটোৰ কাৰণে কণী অমলেট সি নাখায় এয়া মই এইটো বনাই লৈছোঁ আৰু এতিয়া মই কণী অমলেট বনাম তো মই টাৱাখন পাতি ল'লোঁ তাত তেল অকণমান দি কণীটো তাক ফ্ৰাই কৰি দিলোঁ মানে অমলেট বনাই দিলোঁ আৰু এইফালে মাছৰ তৰকাৰীখন খাবলৈ বহুতে টেষ্টি হৈছিল তো ভাত পানী খাই আমি গ'লোঁ জিমনক ভলীবল খেলত থ'ব সি ভলীবল খেলে তো এয়া পানীৰ বটল লৈ সি আগে আগে গৈ আছে আৰু এইফালে মই আৰু জিমনৰ পেহীয়েক হয় তাই আহিছিল আৰু সেইজনী সৰু ভাগিন হয় আমুকটো দেখিয়ে থাকে আপোনালোকে মোৰ ভণ্টি হয় আৰু এইফালে গুণগুণে হাই দিছে আমিও গ'লোঁ খেলপথাৰত পথাৰখন পৰিৱেশটো খুবেই ধুনীয়া আছিল সেইদিনা যিহেতু আমি আহিলোঁ সেয়ে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাওঁ ইয়াতে চব ল'ৰা ছোৱালী চবেই খেলি আছে আৰু এইফালে চব
আৰু আহোঁতে এটা নামঘৰ দেখিলোঁ আৰু সেই ভিডিঅ' এটা কৰি ল'লোঁ আপোনালোকক দি। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কমেণ্ট কৰে তেতিয়াহ'লে আমি উৎসাহিত হওঁ। সেয়ে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আগুৱাই যোৱাত অকণমান সহায় কৰিব। আৰু আজিলৈ ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ' লৈ। তাইলৈকে আহিছোঁ। বাই বাই।